হাই ফ্ৰেণ্ডছ, হেল্ল' আমি এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। ইউটিউব চেনেলটোৰ নাম হৈছে গাঁৱলীয়া ল'ৰা আৰু আমি দুদিনতে 100ৰ ওপৰ ছাবস্ক্ৰাইব পাইছোঁ। সেইকাৰণে আমি আজি এটা কেক কাটিবলৈ ওলাইছোঁ। কেকটো কাটিব আমাৰ বিশ্বজিৎ কুমাৰ। এয়া সকলো পৰিয়ালে আমাৰ ইউটিউব চেনেলৰ কেক খোৱাই আছে বৰ্তমান, চাই লওক। হাই ফ্ৰেণ্ডছ, কোনোবাই যদি খাব বিচাৰে আমাৰ ইয়াত আহিব পাৰে, আমাৰ পৰিয়াল দৰ্শকবৃন্দলৈ। হ'ব, চাই লওক। এইজন বিশ্বজিৎ কুমাৰ, আমাৰ চব পৰিয়ালৰ এইটো মানে আমি হেড বুলি ক'ব লাগিব, আমাৰ পৰিয়ালৰ সদস্য। এয়া চাওক, যি নহওক কম দিনতে বহুত ছাবস্ক্ৰাইব পোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আপোনালোকে চাব ভিডিঅ'বোৰ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইজন চাওক, আমাৰ এইটো যে নকওঁ বাৰু কি হয়। এয়া আমাৰ এতিয়া কেক কটা হৈ গ'ল। আমাৰ গাঁৱলীয়া ল'ৰা ইউটিউব চেনেলটো চবে যাতে ছাবস্ক্ৰাইব কৰে, আমি যাতে নতুন নতুন ভিডিঅ' দিব পাৰোঁ। আপোনালোকে আমাক মৰম দিব, আমিও আপোনালোকক নতুন নতুন ভিডিঅ' বনাই দিম। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ দিব। থেংক ইউ। থেংক ইউ। জয় অসম।